হৰে কৃষ্ণ। হিন্দু পঞ্চাংগৰ অনুসৰি একাদশী কৃষ্ণপক্ষ আৰু শুক্লপক্ষৰ একাদশ অথবা 11 নম্বৰ দিনটোত পালন কৰা হয়। এইদৰে প্ৰত্যেক মাহতে দুবাৰ একাদশী তিথিৰ আগমন ঘটে। একাদশীৰ দিনা অন্নৰ পৰা ব্ৰত ৰাখি ভগৱান বিষ্ণুৰ আৰাধনা কৰাৰ বিধান আছে। একাদশী ব্ৰতৰ মুখ্য উদ্দেশ্য হৈছে যে নিজৰ মনটোৰ সৈতে সকলো ইন্দ্ৰিয় ভগৱান কৃষ্ণৰ সেৱাত নিযুক্ত কৰা। এইটো এনে এটা দিন যিটোত আমি নিজৰ শাৰীৰিক আৱশ্যকতাবোৰ কম কৰি নিজৰ সাধনাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰা উচিত। যেনেদৰে হৰিনাম জপ, শাস্ত্ৰৰ অধ্যয়ন, বৈষ্ণৱৰ সেৱা ইত্যাদি ইত্যাদি। শাওণ মাহৰ শুক্লপক্ষৰ পবিত্ৰা অথবা পবিত্ৰপনা একাদশীৰ কথাৰ মাহাত্ম্য ভৱিষ্যউত্তৰ পুৰাণত ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰ মহাৰাজক কয়। ইয়াৰ কথা অলপ এনেধৰণৰ। প্ৰাচীন কালত দ্বাপৰ যুগৰ আৰম্ভণিতে মহিজিত নামৰ এজন ৰজাই মহেশমতিপুৰী নামৰ এখন ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁ এজন অতি নিষ্ঠাৱান ৰজা আছিল আৰু প্ৰজাসকলক নিজৰ পৰিয়ালবৰ্গৰ দৰে ধ্যান ৰাখি সৰ্বদাই ধৰ্মৰ পথত চলিছিল। এবাৰ তেওঁ ৰাজ্যৰ সমস্ত ব্ৰাহ্মণ তথা প্ৰজাগণক ৰাজ্যসভালৈ আমন্ত্ৰণ কৰি আনি ক'লে, মই কেতিয়াও কোনো ধৰণৰ পাপ কৰ্মত লিপ্ত হোৱা নাই, অন্যায় কৰি কেতিয়াও ধন সংগ্ৰহ কৰা নাই তথা প্ৰজাৰ প্ৰতিও অন্যায় কৰা নাই, ব্ৰাহ্মণ অথবা দেৱতাৰ সম্পত্তি কৰায়ত্ব কৰা নাই। কানুন মোৰ ৰাজ্যত সকলোৰে বাবে সমান। উপযুক্ত সময়ত অপৰাধত লিপ্ত হ'লে মই নিজৰ সম্পৰ্কীয়সকলকো দণ্ডিত কৰিছোঁ। ধাৰ্মিক তথা পবিত্ৰ মোৰ শত্ৰুকো উপযুক্ত আদৰ তথা সন্মান প্ৰদান কৰিছোঁ। হে ব্ৰাহ্মণসকল, ধৰ্মৰ পথত আচৰণ কৰাৰ পাছতো মই সন্তানবিহীন। কৃপা কৰি আপোনালোকে ইয়াৰ কাৰণৰ বিষয়ে বিচাৰ কৰি মাৰ্গ প্ৰদৰ্শন কৰিব। ৰজাৰ এই বিলাপ শুনি ৰজাৰ সকলো পৰামৰ্শদাতা ব্ৰাহ্মণসকল একগোট হৈ এই বিষয়ে আলোচনা কৰি নিৰ্ণয় কৰিলে যে তেওঁলোক ৰজাৰ হিতৰ অৰ্থে বন ভ্ৰমণ কৰিব আৰু মহান ঋষিসকলৰ আশ্ৰমবোৰ দৰ্শন কৰিব, যিসকল অতীত, বৰ্তমান তথা ভৱিষ্যত দ্ৰষ্টা। বনত প্ৰৱেশ কৰি বিচৰণ কৰি ফুৰোতে তেওঁলোকে বহুতো মহান ঋষিৰ আশ্ৰম দেখা পালে আৰু অৱশেষত এনেদৰে ভ্ৰমণ কৰি থাকোঁতে কঠোৰ তপস্যাত মগ্ন হৈ থকা লোমশ ঋষিক লগ পালে। তেওঁৰ শৰীৰ আছিল আধ্যাত্মিক তথা আনন্দৰে পৰিপূৰ্ণ আৰু তেওঁ খুব কঠোৰ উপবাস পালন কৰিছিল। তেওঁ আছিল আত্মসংযমী তথা সকলো বেদৰ জ্ঞাতা। তেওঁ খুব তেজস্বী তথা তেওঁৰ শৰীৰত অসংখ্য চুলি আছিল। তেওঁৰ জীৱনকাল আছিল ব্ৰহ্মদেৱৰ সমান। যেতিয়া ব্ৰহ্মদেৱৰ এদিন অৰ্থাৎ এটা কল্প হয়, তেতিয়া তেওঁৰ শৰীৰৰ পৰা এডাল চুলি সৰি পৰে। সেইবাবেই এই ঋষিৰ নাম হ'ল লোমশ। তেওঁ আছিল ত্ৰিকালজ্ঞ। লোমশ ঋষিৰ দৰ্শন পাই আনন্দিত ৰজাৰ পৰামৰ্শদাতাসকলে প্ৰণাম জনাই বিনম্ৰ সহকাৰে ক'লে, হে ঋষিবৰ, আমাৰ উত্তম ভাগ্যৰ বলতে আপোনাৰ দৰে মহান আত্মাৰ দৰ্শন লাভ কৰিলোঁ। লোমশ ঋষিয়ে ক'লে, আপোনালোক কোন হয়? ইয়ালৈ অহাৰ উদ্দেশ্য কি? মোৰ এনেদৰে স্তুতি কিয় কৰিছে? তেতিয়া ব্ৰাহ্মণসকলে উত্তৰ দিলে, হে ঋষিবৰ, আমাৰ এক বিপদৰ সমস্যাৰ সমাধানৰ বাবে আমি ইয়ালৈ আহিছোঁ। হে মহাত্মা, আমাৰ ৰজা মহিজিত নিঃসন্তান। আমি তেওঁৰ প্ৰজা আৰু ৰজাই আমাক নিজৰ সন্তানৰ দৰে পালন কৰে। তেওঁৰ দুখ আমাৰ বাবে অসহনীয় হৈ পৰিছে। সেইবাবে কঠোৰ তপস্যা কৰিবৰ বাবে আমি ইয়ালৈ আহিছোঁ। ৰজাৰ এয়া মহাভাগ্য যে আপোনাৰ দৰে মহাত্মাৰ সৈতে আমাৰ দৰ্শন হ'ল। আপোনাৰ দৰে মহান ব্যক্তিৰ দৰ্শন মাত্ৰকে সকলো কাৰ্য সিদ্ধি হয়। হে দ্বিজবৰ, আমাৰ সন্তানবিহীন ৰজাক পুত্ৰপ্ৰাপ্তিৰ বাবে আপুনি দয়া কৰি আমাক কিবা এটা উপায় প্ৰদান কৰক। তেওঁলোকৰ বিনম্ৰ প্ৰাৰ্থনা শুনাৰ পাছতে লোমশ ঋষিয়ে এক মুহূৰ্তৰ বাবে গভীৰ ধ্যানমগ্ন হৈ পৰিল আৰু তৎক্ষণাৎ মহিজিত ৰজাৰ পূৰ্বজন্মৰ বৃত্তান্ত গম পালে।
তাৰ পাছত তেওঁ ক'বলৈ ধৰিলে, এই ৰজা পূৰ্বজন্মত এক দৰিদ্ৰ বৈশ্য অথবা বেপাৰী আছিল। তেওঁৰ দ্বাৰা এটা পাপকৰ্ম সংঘটিত হ'ল। এবাৰ বেপাৰ কৰিবৰ বাবে এখন গাঁৱৰ পৰা ইখন গাঁও ঘূৰি ফুৰোঁতে তেওঁ পিয়াহত ব্যাকুল হৈ পৰিছিল। আৰু সেইদিনা আছিল জুলাই মাহৰ ১২ তিথিৰ দুপৰ বেলা। পিয়াহত অনাই বনাই ঘূৰি ফুৰোঁতে তেওঁ এটা সুন্দৰ পুখুৰী দেখা পালে আৰু পানী খোৱাৰ ইচ্ছাৰে তেওঁ পুখুৰীৰ পাৰ পালেগৈ। সেইখিনি সময়তে নতুনকৈ জন্ম দিয়া পোৱালি এটালৈ এজনী গৰুৱেও আহি সেই একে ঠাইতে পানী খাবলৈ ধৰিলে। তেতিয়া তেওঁ লগালগ সিহঁতক খেদি পঠিয়ালে আৰু তাত সেই পানী নিজে খাবলৈ ধৰিলে। সেই পিয়াহত আতুৰ হৈ থকা গৰুজনী পানী খাবলৈ বাধা প্ৰদান কৰি সেই বেপাৰীজনে এটা ডাঙৰ পাপ কৰিলে। সেইবাবে তেওঁ পূৰ্বৰ কোনো কৰ্মৰ ফলত ৰজা হোৱা স্বত্তেও পুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই কথা শুনি ৰজাৰ সকলো পৰামৰ্শদাতা ব্ৰাহ্মণসকলে সুধিলে যে কি পুণ্য অথবা ব্ৰতৰ দ্বাৰা ৰজা এই পাপৰ পৰা মুক্ত হ'ব পাৰিব, এই বিষয়ে আপুনি আমাক কওক। তেতিয়া লোমশ ঋষিয়ে ক'লে যে শাওণ মাহৰ শুক্লপক্ষত পবিত্ৰ নামৰ এটা একাদশী আগমন হ'ব। ৰজা তথা আপোনালোক সকলোৱে এই ব্ৰত পালন কৰিব। তাৰপিছত আপোনালোকে সকলোৱে এই ব্ৰত পালনৰ সকলো পুণ্য ৰজাক প্ৰদান কৰিব। ইয়াৰ দ্বাৰা ৰজাৰ পুত্ৰপ্ৰাপ্তি অৱশ্যেই হ'ব। লোমশ ঋষিৰ এই কথা শুনি সকলো অত্যন্ত প্ৰসন্ন হ'ল। তেওঁলোকে ঋষিক আনন্দ মনেৰে প্ৰণাম জনালে আৰু ৰজাৰ ওচৰলৈ ঘূৰি আহি সকলো বৃত্তান্ত ক'লে। ৰজাও আনন্দিত হৈ সকলো প্ৰজাৰে সৈতে পবিত্ৰ একাদশীৰ ব্ৰত পালন কৰিলে তথা দ্বাদশীৰ দিনা সকলোৰে ব্ৰতৰ প্ৰভাৱত প্ৰাপ্তি হোৱা পুণ্য ৰজাক প্ৰদান কৰিলে। কিছুদিনৰ পাছত ৰাণীয়ে গৰ্ভধাৰণ কৰি নিশ্চিত সময়ত এক সুন্দৰ পুত্ৰ জন্ম দিলে। তাৰপিছত কৃষ্ণই ক'লে, হে যুধিষ্ঠিৰ, যি ব্যক্তিয়ে এই ব্ৰত পালন কৰে তেওঁ সকলো পাপৰ পৰা মুক্ত হৈ এই জনমত আৰু অহা জনমত সুখ লাভ কৰে। যি ব্যক্তিয়ে এই ব্ৰতৰ মাহাত্ম্য শ্ৰদ্ধাপূৰ্বক শ্ৰৱণ কৰে অথবা কয় তেওঁ এই জন্মতে পুত্ৰপ্ৰাপ্তিৰ সুখ লাভ কৰে আৰু নিঃসন্দেহে অহা জনমত ভাগৱত প্ৰাপ্তি হয়। তেন্তে আহক ভক্তিৰূপীলতাক ডাঙৰ কৰাত অত্যন্ত সহায়ক এই একাদশী ব্ৰতক অতি শ্ৰদ্ধা সহকাৰে পালন কৰোঁ তথা অধিক ভগৱানৰ নামৰ কীৰ্তন তথা জপ কৰোঁ, ভক্তৰ সংগ কৰোঁ তথা বৈষ্ণৱৰ সেৱা কৰোঁ আৰু এই বহুমূলীয়া মানৱ জীৱনৰ যথাৰ্থ তথা পৰম লক্ষ্য ভগৱান শ্ৰীকৃষ্ণৰ মধুৰ দিব্য প্ৰেম ভক্তি লাভ কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।